প্ৰথমতে কওঁ যে আজি মে' দিৱস, আজি এক ঐতিহাসিক দিন আৰু এই দিনত এই বৰষুণৰ বতৰত সংবাদকৰ্মী বন্ধুসকল আপোনালোকে যে এই শ্ৰমিকখিনিৰ কাৰণে ওলাই আহিছে তাৰ বাবে আপোনালোকক বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ছেকেণ্ড কথাটো হ'ল আজি আন্তৰ্জাতিক মে' দিৱস। এই মে' দিৱস দেশৰ বিভিন্ন প্ৰান্তত আজি এই মে' দিৱসখন উদযাপন হৈ আছে। লগতে আমি আজি লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ ফালৰ পৰা আজি আমি নিউ বঙাইগাঁৱত আজি আমি মে' দিৱসখন উদযাপন কৰিলোঁ। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই ক'ব খোজোঁ, ব্ৰিটিছ শাসন আৰু হিটলাৰী শাসন যিবিলাক শ্ৰমিকৰ ওপৰত, যিবিলাক কণ্ট্ৰেক্টাৰে শ্ৰমিকৰ ওপৰত চলাই আছে, সেই শ্ৰমিকৰ ওপৰত যাতে এই হিটলাৰী শাসন, এই ব্ৰিটিছ শাসন যাতে বন্ধ কৰে, যিখিনি সিহঁতৰ প্ৰাপ্য অধিকাৰ, যিখিনি ফেচিলিটি শ্ৰমিকৰ, সেই ফেচিলিটিৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে এই ফেচিলিটিৰ পৰা যদি বা এই মিনিমাম ৱেজৰ পৰা যদি মানে হেৰি কৰে, মানে প্ৰাপ্য অধিকাৰখিনি যদি শ্ৰমিকক নিদিয়ে, তেনেহ'লে অনাগত দিনত কিন্তু লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নে কিন্তু মনে মনে বহি নাথাকে। আমি কিন্তু তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি গঢ়ি তোলাৰ কাৰণে কিন্তু বাধ্য হ'ম। ঐতিহাসিক মে দিবস পালন করুক, পালন করুক, পালন করুক। শ্রমিক বিরোধী দালাল হত হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। শ্রমিক বিরোধী দালাল হত হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। শ্রমিক বিরোধী দালাল হত হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। হাজিরা তারতম্য করা নচলিব, নচলিব, নচলিব।